হ'ল মিটা ৰিজৰ্ট। বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত ধুনীয়া ভিডিঅ' হয়। আজি অৰুণাচল যাম বুলি ভাবিছোঁ। অৰুণাচলৰ লেখাবালি নামৰ এডোখৰ ঠাইত দুখন ৰিজৰ্ট আছে, তো ৰিজৰ্টলৈ যাম। আপোনালোকক সকলো পৰিৱেশটো দেখাম। এই ভিডিঅ'টো বনাবলৈ মই দুদিনকৈ অৰুণাচল যোৱা হৈছে। প্ৰথম দিনাখন মানে অলপ পিকচাৰ কোৱালিটি বেয়া হোৱাৰ কাৰণে নেক্সট দিনা যাব লগা হ'ল। ভিডিঅ'টো শেষলৈকে চাই থাকক। লেখাবালি টাউন পাই গ'লোহি। তো ইয়াৰ পৰা ওপৰত যাব লাগিব, পাহাৰৰ ওপৰত ৰিজৰ্টলৈ, ৰিজৰ্ট কেইখনলৈ। লৈ গৈ আছোঁ, পামগৈ আৰু এখন ধুনীয়া দলং। কেইখন ৰিজৰ্ট কেইখন দেখিবলৈ পাইছে আপোনালোকে। আমি তালৈ যাব লাগিব এতিয়া। গৈ আছোঁ। এইখনেদি উঠি যাব লাগিব আপোনালোকে। বলক ওপৰত কি আছে চাওঁ চবে। বহুত ভাল লাগিছে অৰুণাচলৰ পৰিৱেশ।
এই ব'ৰ্ডখনত উঠিম বুলি ভাবিছিলোঁ, কিন্তু এইখনৰ কিবা এটা বেয়া হৈ আছে বুলি কৈছে, সৰু কিবা এটা প্ৰব্লেম হৈ আছে বুলি কৈছে। নহ'লে আপোনালোকক মই উঠি পিনি গোটেই নাজাৰাটো দেখাম বুলি ভাবিছিলোঁ। ইয়াৰ পৰা অলপ আগত এখন বেলেগ ৰিজৰ্ট আছে বুলি কৈছে, সেইখন আগলৈ যাওঁ, সেইখনো দেখাওঁ আপোনালোকক। গাইছ, ৰিজৰ্টখন পাই গ'লোহি, মিটা ৰিজৰ্ট পাই গ'লোহি। উকি এটা মাৰি দে, একদম লোকেল অসমৰ উকি মাৰি দিছে দেই অৰুণাচলত আহি, বঢ়িয়া লাগিছে। আৰু এক চাট এইখন ওপৰখন হ'ল মিটা ৰিজৰ্ট। মই তাৰ তললৈ নামি আহিছোঁ, অলপ পানী, এইবিলাক পানী চাওক। একদম পাহাৰৰ ওপৰৰ পৰা পূৰা পানীটো নামি আহিছে। ধুনীয়াকৈ নদীৰ পানীয়ে মুখখন ধুই ল'লোঁ। আজি আমি ঠাণ্ডা পানী হয় ৰখিম বুলি ভাবিছোঁ, আপোনালোকক অলপ নাইট ভিউ দেখাই যাম। ৰাতিৰ নাজাৰাটো কেনেকুৱা লাগে আপোনালোকে চাব পৰিৱেশটো। এইখন হ'ল মিটা ৰিজৰ্টখন। আমি এতিয়া আছোঁ তলত, এইফালে আহি পিনি তলত আছোঁহি, দেখিছে আপোনালোকে। এইখনেই মেনুখন, আপোনালোকে ইয়াত
টেষ্টি খাদ্য অৰ্ডাৰ কৰিব পাৰিব। আমি এয়া বেম্বো চুপ অৰ্ডাৰ কৰিছোঁ, বেম্বো চুপ খাম। লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে, তো এয়া আপোনালোকৰ নাইট ভিউত দেখাব চেষ্টা কৰিছোঁ। এইটো ৰুম স্পেচিয়েলি বাৰ্থডে পাৰ্টিৰ কাৰণে সজোৱা হৈছে। ইয়াত সকলো বাৰ্থডে পাৰ্টিৰ কাৰণে ৰেডি কৰা থাকে। আপোনালোকে যদি বাৰ্থডে পাৰ্টি ইয়াত মনাব বিচাৰে তো ইয়াত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহিব লাগে, বছ 500-1000 এনেকৈ ছাৰ্ভিচ লয় ইহঁতে। বেলুনৰ পৰা আদি কৰি সকলোখিনি মেনেজ কৰি দিয়ে। আপোনালোকে নিজে কেক চেক লৈ আহিব পাৰে, তো ইয়াত ধুনীয়াকৈ বহি বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে। ধুনীয়াকৈ লাইটিং চাইটিং লগাই থৈ দিছে। তো আহিব আপোনালোকে মিটা ৰিজৰ্ট, ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰিব। মিটা ৰিজৰ্টৰ দাদা, আপোনাৰ নামটো? মোৰ নাম মিয়া টাইপুলীয়া আৰু মই লিখাবলে হয়। এইটো ৰিজৰ্টটো খোলা 1 মহিনা লিখা হৈছে। স্পেচিয়েলি আছাম পিপল কাৰণে খোলা হৈছে। এইটো আহি পিনে ইয়াত এনজয় কৰিবলৈ, পাহাৰ চাবৰ জেগা পাব, নদী, নেচাৰেল, ইয়াত চব বস্তু নেচাৰেলি হয়। খোৱা বোৱা আপোনাৰ ইণ্ডিয়ান ফুড, চাইনিজ, লোকেল আইটেমছ পোৱা হয় ইয়াত। ফৰ এক্সাম্পল ম'ম', চাওমিন, টুপ্পা, ফ্ৰাইড ৰাইচ, ফাষ্ট ফুড আইটেম পাব আৰু লোকেল ট্ৰেডিশ্যনেল বস্তু পাব। ফৰ এক্সাম্পল বাম্বো চুট পৰা বনা আৰু পৰ্ক মিট ৰষ্টিং, পিচ ৰষ্টিং আৰু এক্সেট্ৰা খোৱা বোৱা বস্তু যি পাব। চফ্ট ড্ৰিংক, হাৰ্ড ড্ৰিংক আমি পাব। মানে আৰু অহাকেইটা এনজয় কৰি যাব লাগে। এইটো আপোনাৰ স্পেচিয়েলি গুৱাহাটী, ডিব্ৰুগড়, ধেমাজি, এণ্টায়াৰ আছাম মানুহকেইটা ইয়াত আহে। এইটোৰ কাৰণে বনা লিখা লাগে, কাৰণ আমাৰ ট্ৰেডিশ্যনেল বা ট্ৰাইবেল মানুহকেইটা ইয়াত অলৰেডি থকা হয়। তাৰ কাৰণে আছাম পিপলকেইটা আহি পিনে ইয়াত এনজয় কৰি যায়। আমাকো বহুত ভাল লাগে ইয়াতে আহি ইয়াত ভিজিট কৰাৰ কাৰণে। মই ৰিকুৱেষ্ট কৰোঁ, যিমান পাৰে আহি পিনে এই জেগাটো চাই যাব লাগে, ভিজিট কৰোঁ। বহুত পিচফুল জেগা হয়। ইয়াত আহি পিনে বহুত ভাল লাগিব আৰু বেটাৰ ফিলিং আহিব ইয়াত আহি না। বহুত ভাল হয়, জেগা বহুত ভাল। গৰম দিনতো বেটাৰ, আৰু উইণ্টাৰ ছিজনত আহি পিনে কেম্প ফায়াৰ কৰি থাকিব পাৰে। ইয়াত হোল্ডিং ফেচিলিটিও প্ৰগ্ৰেছ কৰি আছে। বাকী আমাৰ ইউটিউব ব্ৰাদাৰ্ছ, থেংক ইউ, আপুনি আহি পিনে জেগাটো প্ৰমোট কৰি দিছে। তো বহুত ভাল লাগিছে, মানে স্পেচিয়েলি জেগাটো প্ৰমোট কৰি দিয়াৰ কাৰণে। পোনপ্ৰথমে মিটা ৰিজৰ্টৰ অনাজনে আপোনালোকক সকলোকে ৱেলকাম জনাইছে তেওঁৰ ৰিজৰ্টলৈ। এই পৰিৱেশটো পাহাৰীয়া পৰিৱেশ হয়। ৰিজৰ্টৰ তলত এখন নদী আছে, তাতো আপোনালোকে বহিব পাৰিব, গা ধুওঁ বুলি ক'লেও পাৰিব ধুনীয়াকৈ। তো ইয়াত খাবলৈ স্পেচিয়েলকৈ আপোনালোকৰ চাইনিজ, ইণ্ডিয়ান আৰু লোকেল ফুডছ পাই যাব। তো ড্ৰিংকছো উপলব্ধ আছে ইয়াত। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ ড্ৰিংকছ কৰিব পাৰিব। আৰু ইয়াত থাকিবৰ কাৰণেও ব্যৱস্থা কৰি দিয়া হৈছে। এইটো দূৰৰ পৰা অহাখিনিৰ কাৰণে খুবেই ভাল। এইটো আপোনালোকে দিনভৰ পাৰ্টি চাৰ্টি কৰি ঘূৰি মেলি ৰাতি আৰাম কৰোঁ বুলি ক'লেও পাৰিব। তো ইয়াত বন্ধ বুলিবলৈ এদিনো নাই, বন্ধ নাথাকেই, সদায় খোলা থাকে।
ৰিজৰ্টখন। তো আপোনালোকে যেতিয়া হ'লেও আহিব পাৰিব। মৰ্ণিং 7:30ৰ পৰা, আৰু গধূলি বন্ধ কৰাৰ লিমিটটো আচলতে নাই ৰখা, কাৰণ যেতিয়া কাষ্টমাৰ আহে, যেতিয়ালৈকে কাষ্টমাৰ থাকে তেতিয়ালৈকে দাদাকেইজনে খোলা থাকে ৰিজৰ্টখন। তো ৰিজৰ্টখন খোলা প্ৰায় 1 মাহমান হৈছে। 1 মাহমানতে ধুনীয়াকৈ বনাইছে, আৰু ধুনীয়াকৈ বনাম বুলি কৈছে। আপোনালোকৰ যিখিনি ডিমাণ্ডছ থাকে সেইখিনি পূৰা কৰিম বুলি কৈছে। যেনেকুৱা ধৰণৰ ফেচিলিটি বিচাৰে লাহে লাহে তেনেকুৱা বনাই যাম বুলি কৈছে। তো ভিডিঅ'টো ইমানখিনিলৈকে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।